তো হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে কি হ'ল, মই ৰাতিপুৱা তাতে বহি থাকোঁতেই মোৰ লগৰজনীয়ে ফোন কৰি ক'লে বোলে যিহেতু এতিয়া নতুন বছৰ সমাগত বোলে এটা পিকনিক খাওঁ বুলি ক'লে। সেইকাৰণে আজি ভাবিলোঁ পিকনিকটো খাই পেলাওঁ। মানুহ বেছি নহয়, বেছি আমি মাত্ৰ 4জনে মিলি খাম পিকনিকটো। চ' এতিয়া তাকে আহি আছোঁ, সেইবিলাক কিবা অলপ বজাৰ কৰিবলৈ যায়, ময়ো ওলাই আহিছোঁ বজাৰ কৰিবলৈ কাৰণে। লগতে মোৰ মোবাইলত ৰিচাৰ্জ নাই, মোৰ ৰিচাৰ্জটো ভৰোৱা হ'ব আৰু সেইটো কিবা অলপ বজাৰ কৰিব আজি খানাৰ বাবে, সেইকাৰণে আহিছোঁ। তাকে বোলো কি হয় দিনটো, কি খাওঁ কেনেকৈ কৰোঁ দেখা যাম, ভিডিঅ'টো লাষ্টলৈকে থাকিব। এতিয়া অলপ পাই আছোঁ বজাৰ। চাওকচোন পটকে ইমান গৈছে, গৈ আছে ইমান গৈছে গাড়ী। চ' আহি পিনে পালোহি ব্ৰইলাৰ নিবলৈ কাৰণে। কি ব্ৰইলাৰ হ'ব, মই নাখাওঁ মাছ মাংস একো, বাদ দিলোঁ। পালোহি বজাৰ, আগত গৈ আছে দুটা। এয়া চালাডৰ কাৰণে এতিয়া বস্তু ল'ব। এয়া আমাৰ ৰাহুল গৈছে ল'বৰ কাৰণে। এটা দোকান গৈ বোলে চবেই ৰবি তাৰপৰা আৰু ধোৱা দিছে আৰু কি ল'বা? এতিয়া মই মেগী ফালি সেয়া আমাৰ জুতিয়ে লাগি আছে মেগী বনাবলৈ। মই এতিয়া ফালি দিওঁ। মেগী বনাই আছে, মছলা কেইটা দেই। মত কৰনা এইবিলাক কিবা দিব লাগিব ৰ'বা, এইবিলাক যিকেইডাল ডাউন হৈছে। আমাৰ ছাডেনলি হোৱা পাৰ্টি দেই গাইজ। পানী শুকাই দিলোঁ। মোৰ হাতেৰে ধৰিব গৰম আমাৰ মানে মেগী এতিয়ালৈকে পানী 5মান দিয়া হ'ল দেই। মেগী খাই নাজানো বাৰু। চৰকাৰে কৰিছে আমনি। এতিয়া এই ভাগ কৰি আছে মেগী। মোকেই থাকিলে লোকে পাই। আমাৰ দৌৰিলে কণী ভাঙিছে। পাৰিম কণী পাৰিছে। অঁ এয়া প্লেনিং নোহোৱাকৈ কাম কৰিলে এনেকুৱাই হয় দেই গাইজ। মাংস কেৰাহীত উঠিলে দেই। চাওঁ হাতখন বিলাহী গুটি যাতে বিলাহী থাকিছে ভাবচোন ফিক্স নহ'ব নেকি কিবা? কোনেও ফোনটো চোৱা নাই, তেনেকে পেলাই থৈ দিছো। চবে লগে ভাগে খাম বুলিহে সময়টো যদি দিবলৈ নহয় কেনেকুৱা আকৌ তহঁতি। তুমি চোৱা নোহোৱা মানুহ মানে আছিলে হা এটা কাম কৰি মই কৰিডাল ভাঙো এনেকে।
আইও জয়াক মই ভাত খাবলৈ দিম সেইখিনি কালাৰটো কেনেকুৱা হৈছে জনাব এয়া মাংস উলু দিছে কেৰাহীটো ইমানেই ডাঙৰ কি উলু মানে একদম ভাই চাই দিব লগা আলু কাটিছে লগতে তিয়ঁহকেইটা দিব তিয়ঁহকেইটা এইকেইটা কিহৰ কণী হয় এইকেইটা মেইনকৈ জনাবচোন এইকেইটা কিবা কণী কি কণী ৰঙা ৰঙা কণী এইকেইটা মই তৈয়াৰ খাম কোনোবা এজনে তৈয়াৰ খাবি হৈ যাব তৈয়াৰ তৈয়াৰ খাম আমাৰ মঙহ অলৰেডি হৈছে কি মঙহ এতিয়া মানে ইয়াত কি গা নিচিনা ফানিছো বা আজিকালি সেয়া ধুনীয়া পাতিব ইয়াতে खाने 4টা বাজিবগে আৰু গাইছ टाइम लगेगा टाइम तो तुम्हारा से 45 to 45 फाइनली गाइस আমাৰ হৈছেগে জুতি কৰি আছে গাৰ্নিছ আমাৰ গ্ৰেলে বনাইছে সেয়া পাপৰ ফ্ৰাই কৰিছে পাপৰ ফ্ৰাই কৰিছে হ'ব নমাই দে পাপৰখন চাওকে ভাত বনালে ভাত লাগি দিব Yes, lad. That is that lad. Really? That bihal. তো এই বনাই আছে সিহঁতি তাৰপিছতে খাবলৈ কৈছে খাব ভালে হ'লে আমাৰ চাগে 3:30মান বাজিবগৈ মাংস ভাজি পাপৰ ভাজি আছে ভাত ভাজি হৈয়ে গ'ল এতিয়া চালাডখন বনালে আমি খাব লাগে আৰু খাব হৈছে বহুত অপেক্ষাৰ অন্তত এয়া আমাৰ গেৰেলীয়ে পাত পাইছে ভাতৰ কাৰণে সেয়া পানী গাইব লাগে ৰান্ধি নাই হ'ব দে আগতে কি কাৰণে কমাইছে পইচা দিছে আকৌ ভাতখিনি কেলে পেলা কৰিলা পেলা আহিছে বিশাল বহিবা তোমাৰ বিশাল হয় দেই বিশাল দিনটো গাছ দিনটো গাছ জ্যোতিবা গালি শুনি শুনিয়ে গ'লগে তাই বোলে জিপা গালি শুনি গ'লগে কাম যিবোৰ কৰে মানে গালি নিদিলেও নহয় তুমি তাই বহিবা নাথাকে এই মই পাপৰ দিম দেই ঐ বিশাল বহি আছে দি আছে মোবাইলৰ বেটেৰী ডাঙৰ হ'ল পাই সেয়া আৰু এয়া পাপৰ মঙহ খাং আৰু পিনে ফিনিচিং কৰিবলৈ সময় নহ'ব যে চেলিকেইটা সেয়া বনাই সিজাই দিলোঁ এয়া ধৰিছে মোৰ থালি হৈ হওঁগে মই মাংস বেছি খাব নোৱাৰো দিছে নাই বাৰু ভাত খাব সময় ৰাম নাম তেতিয়াই বোলে বিশাল কিবা লাগিব নি লবণ লাগে বয়সেও পাতি দিলে যে গাই ছাগলী পাতত দিছে মোক সেয়া আগলি পাতত দিছে
তাতে মই যাবগৈ লাগিব সেয়া এইফালে ওচৰতে লৈ লৈছোঁ এখন আহি ধেমালি মাজেৰে আটাই এলৈ দিনটো পাৰ কৰিলোঁ আৰু সকলোৱে মিলি কিনে ভাতকেইটা খালোঁ তাৰ উঠি পিছত অৱশ্যে বহুতখিনি জমনি আমাৰ হ'ল সেইখিনি কৰিবলৈ কাৰণে মোবাইলত চাৰ্জ নোহোৱাৰ কাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ তাৰপাছত এইদৰে আহি ধেমালিৰ মাজেৰে ভাত পানী খাই বৈ অলপ টাইম ফূৰ্তি কৰিলোঁ ঘৰৰ পৰা আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কমেণ্ট কৰি দিব